নমস্কাৰ, জিয়া টক্সলৈ স্বাগতম জনাইছোঁ। হকীৰ যাদুকৰ বিশ্ববিখ্যাত ভাৰতীয় হকী খেলুৱৈ ধ্যান চান্দৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে। আজি আমি আপোনালোকৰ সৈতে পৰিচয় কৰি দিব বিচাৰিছোঁ এই মহান ক্ৰীড়াবিদ ধ্যান চান্দৰ যোগ্য উত্তৰসূৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ অহৰহ চেষ্টা কৰি থকা এগৰাকী প্ৰতিভাধৰ হকী খেলুৱৈৰ সৈতে। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিত দুগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন বক্সাৰ যমুনা বড়ো আৰু অংকুশিতা বড়োৰ কৃতিত্ব আৰু সফলতাৰ বিষয়ে ইতিমধ্যে আপোনালোকে পৰিচিত। তেওঁলোক ঢেকিয়াজুলি তথা অসমৰ গৌৰৱ। এইবাৰ তেওঁলোকৰ পদাংশ অনুসৰণ কৰি আগবাঢ়িছে আন এক যুৱ প্ৰতিভা। ৰাষ্ট্ৰীয় খেল হকীৰ প্ৰতি আকৰ্ষিত হৈছে এইগৰাকী যুৱ খেলুৱৈ। নুৰুল আমিন ষ্টেডিয়াম নগাঁৱৰ পৰা ৰাজ্যিক পৰ্যায়ত উজলি উঠিল এই হকী খেলুৱৈগৰাকী। আমি পৰিচয় কৰি দিবলৈ ওলোৱা উদীয়মান যুৱ খেলুৱৈগৰাকীয়ে ইতিমধ্যে অসম হকী দলৰ হৈ 14 বছৰ অনূৰ্ধ্ব হকী খেলত মহাৰাষ্ট্ৰত আৰু ছাব জুনিয়ৰ 16 বছৰ অনূৰ্ধ্ব হকী দলত উত্তৰ প্ৰদেশত অসমক প্ৰতিনিধিত্ব কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। হকীৰ যাদুকৰ মহান ভাৰতীয় হকী খেলুৱৈ ধ্যান চান্দৰ আদৰ্শৰে খেল জগতত হকী ষ্টিক হাতত লৈ খোজ পেলোৱা এইগৰাকী প্ৰতিভাৱান যুৱ খেলুৱৈয়ে 2022 বৰ্ষত ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ছাইট নিৰ্বাচিত হৈ নিজৰ যোগ্যতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। এইবাৰ অসমৰ পৰা মাত্ৰ দুগৰাকী হকী খেলুৱৈয়ে ছাইট নিৰ্বাচিত হৈছে। তেওঁলোকে অহা 5 জুন 2022 তাৰিখৰ ভিতৰত ইম্ফলৰ শিবিৰত যোগ দিব লাগিব। এইগৰাকী যুৱ প্ৰতিভা হ'ল ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত মিছামাৰী মৌজাৰ বাহবেৰা চুতিৰপাৰ গাঁৱৰ বাসিন্দা আব্দুল হেকিম আৰু জ্যোৎস্না বেগমৰ পুত্ৰ জাহিৰ আলম। জাহিৰ আলমৰ এনে কৃতিত্বৰ বাবে উৎফুল্লিত হৈ পৰিছে আত্মীয় স্বজনৰ লগতে সমগ্ৰ অঞ্চলবাসী ৰাইজ আৰু বিভিন্ন দল সংগঠন। 30 মে 2022 তাৰিখে ক্ৰীড়া ভাৰতীৰ শোণিতপুৰ জিলাৰ সম্পাদক আৰু প্ৰাক্তন ছাত্ৰ নেতা শ্ৰী দীপাংকৰ চৌধুৰীয়ে পুৱাৰ ভাগত জাহিৰ আলমৰ ঘৰত উপস্থিত হৈ তেওঁক উষ্ম সম্বৰ্ধনা জনোৱাৰ লগতে সকলো ধৰণৰ সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। এইখিনিতে জিয়া টক্সৰ ফালৰ পৰা জাহিৰ আলমৰ ভৱিষ্যত উন্নতি কামনা কৰিলোঁ। আজি সঁচাকৈয়ে এটা আনন্দিতৰ দিন, কাৰণ সেইটো কাৰণেই আনন্দৰ দিন বুলি কৈ আছোঁ যে আজি ৰাতিপুৱাই খবৰ পালোঁ যে আমাৰ বাঁহবেৰাৰ গাঁৱৰ পৰা উদীয়মান যুৱক জাহিৰ আলম ভাইটিয়ে যে কেইবা জেগাতো অসমৰ হৈ পেলাই নেতৃত্ব দি আহিছে। মহাৰাষ্ট্ৰত গৈছে, ইউপিত গৈছে বা অন্যান্য জেগাত গৈ পেলাই হকী খেলত আকৃষ্ট হৈছে। তেখেতে খেলি আহিছে আৰু তেখেতে অসমৰ হৈ পেলাই একচুৱেলি আজিৰ দিনত অন্যান্য খেলত যদিও গুৰুত্ব দিছে, হকীত ওলাই অহাটো যুৱকসকলে ওলাই অহাটো মানে আশ্চৰ্যজনক ধৰণৰ লাগিছে। য'ত নেকি আজি গাঁৱে ভূঞে বহুত জেগাত হকী বস্তুটো কি বস্তু, কেনেকৈ খেলে, য'ত নিয়ম নীতিৰ কথা থাকে সেইবিলাক বস্তু নাজানে, কিন্তু তাৰ পৰা এই ভিতৰুৱা বাঁহবেৰা গাঁৱৰ পৰা ওলাই গৈ নগাঁৱৰ পৰাই তেখেতে খেলাৰ আৰম্ভণি কৰিছে, আকৃষ্ট হৈছে, তো বহুত জেগাত খেলি আহিছে। সেইটো আমাৰ কাৰণে এটা গৌৰৱ। আৰু যিহেতু মই নিজেও ক্ৰীড়া ভাৰতীৰ শোণিতপুৰ জিলাৰ সম্পাদকৰ দায়িত্বত আছোঁ, দীপাংকৰ চৌধুৰী, তো সেই হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ উদীয়মান যুৱক হিচাপে আগবাঢ়ি যোৱাৰ কাৰণে। আৰু বিশেষকৈ ধ্যান চান্দৰ নিচিনা এটা নীতি আদৰ্শৰে তেখেতে অনুপ্ৰাণিত হৈছে আৰু তেখেতৰ নিচিনা যি ভাৰত গৌৰৱ, বিশ্ব গৌৰৱ কৰি অনা ধ্যান চান্দজীৰ যি নীতি আদৰ্শৰে আদৰ্শিত হ'ব বিচাৰিছে, তাৰ কাৰণে আমি খুবেই এটা গৌৰৱৰ বিষয়ে আনন্দিত হৈছোঁ আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। এতিয়া মাজতে যাব কোচৰ কাৰণে যাব, ছাইট ছিলেকশ্যন হৈছে, ইম্ফলত যাব, তো তাৰ কাৰণেই আমি আমাৰ ৰাইজৰ পৰা অসমবাসীৰ হৈ এই সৰু গাঁওখনৰ হৈ সকলোৰে হৈ পেলাই মই তেখেতৰ ওপৰৱালাৰ তাত প্ৰাৰ্থনা কৰিছোঁ, ঈশ্বৰে তেওঁৰ মংগল কামনা কৰক, তেওঁৰ যি ইচ্ছা কামনা মানে তেওঁৰ ভৱিষ্যত উজ্জ্বল হওক। তাৰেই আজি আহিছোঁ লগ ধৰিবৰ কাৰণে আৰু নিজকে নিজে মই গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ এই সৰু গাঁওখনৰ পৰা এই হকী খেলত আজি যোগদান কৰিব ওলাইছে বা খেলি আহিছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু পৰিয়ালবৰ্গকো যে নিজৰ পুত্ৰক এই খেলৰ কাৰণে উৎসাহিত কৰি পেলাই যি সুযোগ দিছে, লিখা পঢ়াৰ লগতে উৎসাহিত কৰি পেলাই যেনেকৈ ধৰণে মানে সুবিধাবোৰ দিছে, উৎসাহিত কৰি পেলাই আগবঢ়াই লৈ গৈছে, তাৰ কাৰণে পৰিয়ালবৰ্গকো মোৰ ফালৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। হকীটো মোৰ হবি, হকী মই বহুত ভাল পাওঁ। হকী মই খেলি আছোঁ নগাঁও নুৰ আমিন ষ্টেডিয়ামৰ পৰা
আমাৰ কোচ বিক্ৰমজিৎ পাল ছাৰ, আমাৰ আছাম হকী ছেক্ৰেটেৰী তপন দাস ছাৰ, পিছত আমাৰ হকী যাদুকৰ যাক কয় ধ্যানচান্দ তাৰপৰা মই বহুত ইনস্পায়াৰ হৈছোঁ। সেই ছাৰৰ পৰা ধ্যানচান্দ ছাৰৰ পৰা বহুত ভাল প্লেয়াৰ আছিল। তেনেকুৱা যদি আমি হ'ব পাৰোঁ, এতিয়া আছাম হৈ দুবাৰ খেলিলোঁ, এবাৰ আণ্ডাৰ-14 কেডি সিং বাবু খেলিলোঁ, এতিয়া আকৌ ছাব জুনিয়ৰ খেলি আহিছোঁ তো আণ্ডাৰ-16। তাৰপিছত তাৰ আগত মণিপুৰ গৈছিলোঁ, মণিপুৰ চাই NCOE চাই ইনফলত ট্ৰায়েল দিব গৈছিলোঁ। এতিয়া তাৰপৰা মাতিছে 5 জুনৰ ভিতৰত গৈ পেলাই তাত জইন কৰিব লাগিব। সেইটোৱে মই আশা কৰিলোঁ, চবৰ আশীৰ্বাদ থাকিলে হ'ল যে ডাঙৰ প্লেয়াৰ হ'ব পাৰোঁ। মোৰ ল'ৰাটোৱে চাইত গৈ ট্ৰায়েল দিছিলে, ট্ৰায়েল দিয়াৰ পিছত তাইত মানে চিলেকশ্যন পালে। যাতে এই চিলেকশ্যন পোৱাৰ পিছত যাতে ভাল উন্নতি কৰি ভাৰতৰ হৈ খেলিব পাৰে, তাই মই কামনা কৰিছোঁ। লগতে আপোনালোকে অহাৰ কাৰণে আপোনালোককো বিশেষকৈ ধন্যবাদ জনাইছোঁ, যাতে মোৰ ল'ৰাটোৱে ভৱিষ্যতে উজ্জ্বল কামনা কৰিব পাৰে। আৰু বিশেষকৈ মানে ক্ৰেডিট দিব লাগিব তেওঁ বাবুৰ জহিৰ আলমৰ কোচ আছিলে বিক্ৰমজিৎ পাল, আৰু আছাম হকীৰ তেওঁ ছেক্ৰেটাৰী তপন দাস, তেখেতৰ প্ৰচেষ্টাতে ইমানখিনি আগবাঢ়িব পাৰিছে। গতিকে তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।